নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে লৈ আহিছোঁ এটা মটিভেশ্যনেল ষ্টৰী। আশা কৰোঁ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে মনোযোগেৰে চাব। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। সপোন এটা কল্পনা কৰিবলৈ বহুত সহজ, কিন্তু সপোনক বাস্তৱ ৰূপ দিবলৈ বহুত টান। তোমাক বিচাৰিলেও নাপাওঁ বুলি জানো, তথাপিও তোমাৰ হোৱাৰ সপোন দেখোঁ। কিয় জানানে? কাৰণ হৃদয়খন যে তোমাক দি পুনৰ ঘূৰাই ল'ব নিশিকিলোঁ। যেতিয়া প্ৰতিটো পাল চকুলোৱে উকা কাগজত তিয়াই পেলাব, সঁচা প্ৰেমৰ পবিত্ৰতাই নতুন কবিতা ৰচিব। শাৰীৰিক চাহিদা পূৰাবলৈ মানুহৰ অভাৱ নাই, কিন্তু এটা পবিত্ৰ সম্পৰ্ক জীয়াই ৰাখিবলৈ যোগ্য মানুহৰ বৰ অভাৱ এই পৃথিৱীত। এটা সম্পৰ্ক কৰিবলৈ দুজনৰ প্ৰয়োজন, আৰু ভাঙিবলৈ এজনেই যথেষ্ট। এই পৃথিৱীত সেইজন মানুহেই বেছি কষ্ট পায়, যিজনে মানুহক নিঃসন্দেহে অন্ধৰ দৰে বিশ্বাস কৰি পেলায়। নিশ্বাস আৰু বিশ্বাস প্ৰায় একেই। এটা নহ'লে জীৱন নাথাকে, আনটো নহ'লে সম্পৰ্ক নাথাকে। সঁচা ভাল পোৱা সেয়াইহে, যেতিয়া দুয়োজনৰ মাজত ইজনে সিজনক হেৰুৱাৰ ভয় থাকে। জীৱনত বেছিও একো নিবিচাৰোঁ, মাথো এনেকুৱা এজন বিচাৰোঁ, যিজনে মাথো মোক ভাল পাব আৰু বহুত কেয়াৰ ল'ব। এজন প্ৰকৃত প্ৰেমিকে প্ৰেমিকাৰ উপাধিটোৰ বাহিৰে তাইৰ মাজত একো সলনি হোৱাটো নিবিচাৰে। পাহৰি যোৱা সকলো দুখ বেদনা সলনি হ'লেতো বতৰো ভাল লাগে। অনুভৱে কয়, কোনো এজন ব্যক্তিৰ ওপৰত সম্পূৰ্ণকৈ ভৰসা কৰি চোৱা, সেইজন ব্যক্তিয়ে আপোনাক কাৰো ওপৰত ভৰসা কৰিলে একো নাপায়। তাৰ শিক্ষা দি থৈ যাব।